एटो टेंगा दई है र दई केঁচা दई तो एटो आनिलो আজি যেহেতু বতৰটো পুৰা গৰম আৰু এই গৰমত দইটো বিৰাট হেলদি হয় আমাৰ কাৰণে কাৰণ দইটোত আপোনাৰ প্ৰবায়োটিক্স থাকে প্ৰবায়োটিক্স মানে হৈছে কিছুমান গুড ব্যাকটেৰিয়া তো মই এটা নতুন ৰেচিপিত বনাম দইটো তো আপোনালোকে চাই যাব এটো প্ৰথম পুৰা হাফ লিটাৰ দই এটা বাকি দিলো কিনা হাঁহৰ উঠলকে মঙহ মই পুৰা এনেকে চেপি কৰি পুৰা লৈ লৈ আছো वेस्ट কৰিব নালাগে খানা ওসি অকন মিক্স কৰিব ট্ৰাই কৰিম তো দুটা কল আছে মই সৰু সৰুকৈ কাটি দিম আৰু দু পিস ব্ৰেড আছিল ब्राउन ब्रेड 2 পিস আছে তো আপোনালোকে যদি বিচাৰে এটো আপোনাৰ স্যান্ডউইচ বনাও খাব পাৰে কিন্তু মই ভাল পাও সৰু সৰুকে টুকুৰা কৰি দি দিলে হেতু টেস্টি হয় তো মই এটো এনেকে সৰু সৰুকে কাটিম এখিনি অকমান মিক্স কৰিম একচুয়ালি কি হয় জিবুৰ দই আপোনাৰ বাহিৰত পোৱা যায় ন প্ৰসেস দইবোৰ হেবুৰত মানে চেনিটো বহুত বেছি দিয়া থাকে আৰু জানে বেছি চেনি খোৱাটো বেয়া কিন্তু ইয়াতে মই নিজে হিসাব কৰি দিব পাৰো চেনিটো তো মই ইয়াতে এচামুচ চেনি দিম ইমানখিনি 10 গ্ৰাম মান হ'ব 10 গ্ৰামত কিমান হ'ব 40 ক্যালোৰি মান হ'ব একো নাই টেষ্টৰ খাতিৰত অকমান দিয়া গল তো এখিনি মই এনেকে মিক্স কৰিম ৰবি আপোনালোকে যদি বিচাৰে ইয়াতে ড্ৰাই ফ্ৰুটছ দিব পাৰে যেহেতু মোৰ লগত নাই কিয়া তো দিয়া নাই তো এনেকে লাঞ্চ এটা আপুনি এনজয় কৰিব পাৰে গৰমত एक्चुअली দইটো মই বিৰাট ভাল পাওঁ আৰু এটো হেলদিও হয় দইত বিশেষকৈ আপোনাৰ জিবুৰ প্ৰবায়োটিক থাকে প্ৰবায়োটিক মানে কিছুমান ব্যাকটেৰিয়া হয় খোৱা খাদ্যবোৰ যে আমি যে খাও খোৱাৰ পিছত এবোৰ হজম হয় ন তো হজম শক্তিটো বঢ়ায় খোৱা খাদ্যবোৰ ভালকে হজম কৰাত সহায় কৰে তো এট লিষ্ট সপ্তাহত এবাৰ কে হলো খাব লাগে খুব ভাল হয় তো মই এখিনি খাম খাই কৰি অলপ ৰেষ্ট লম তো অলপ দৌৰিব ওলাই আহিলো তো অলপ দৌৰি মেলি ভাগৰ লাগিছিলে গৈ শুই থাকিলো কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগিব জাবৰখিনি লৈ ওলাই আহিছো ডেলি জাবৰ ডেলি পেলাব লাগে নহলে বিৰাট দিগদাৰ হয় না আমাৰ গাঁৱত ভাল ন গাঁৱত কি হয় আমাৰ নিজৰ ঘৰৰ জাবৰ নিজে ব্যৱস্থা কৰিব লাগে পুতি থোৱা গাত খান্দি পুতি থোৱা পুৰি দিয়া জ্বলাই দিয়া কিন্তু ইয়াতে মিউনিচিপালিটি এৰিয়া হয় এনে জাবৰ নিবৰ কাৰণে মানুহ আহে কিন্তু लेट हो जाए कारण रूमत থাকি গলে তো গুন্ধাই যায় তো ৰেগুলাৰ পেলাব লাগে তো ৰাতিপুৱা মোৰ ভাল খুজকাঢ়া হৈ যায় 2 কিলোমিটাৰ খুজকাঢ়ি দিও ৰাতিপুৱা এনে ৰাতিপুৱা খালি পেটত অলপ কফি খাই আহো কিন্তু আজি কফি খোৱা নাই এনে মই দিনটোত 4 কাপ মান কফি খাই দিও কিন্তু বেছি কফি খোৱা বেয়া তো কফিটো অলপ কমাই আছো কাৰণ গৰম বহুত বেছি কফিটো বেছি খাই থাকিলে বেছি ঘামা যায় তো মই অফিচলৈ গৈ আছো লগ পাম दाँत থাকে মাছৰ এনেকুৱা দাঁত থাকে দাঁতেৰ লাইনটো ডেমেজ হৈ যায় এবাৰ টান টানি যেতিয়া কৰিব তেতিয়া কাটি পেলাই ইয়াৰ পৰা আকৌ বান্ধিব লাগে নহ'লে বেংকটো যাবগৈ এইটো নতুনটো আহিছে ন এইটো পুৰণাটো আছিলে এতিয়া এইটোৱে লৈ যাওঁ কাৰণ নহ'লে মই বহুত দূৰৰ পৰা লৈ যাম ন মাছ নালাগিলে ক'ব সেইটোৱে খাই আছিলে One eternity later. এটো দাদা বনাইছে ৰুমালী ৰুটি গৰম গৰম টেলেণ্ট লাগিব এই গৰমত ওয়াও ভিতৰলৈকে যাওঁ এটা একেলগে লৈ লোৱা লগৰবোৰে ৰুমালী ৰুটিৰ প্লেন কৰিছে তো আহি পায়ে আহি গলো এখন ফেভাৰিট হোটেলত তো এ আহি গল ৰুমালী ৰুটি এই মজা কোৱা দেখা দিছো লাগিছে নে
তো আমিও মাছ মাৰিব গৈ আছো এইটো ভেকুলটো যে আনিছিলো এইটো লগৰটোৰ লগত আহিলো মাছ মাৰিবলৈ তাৰ বিৰাট চখ মাছ মৰাৰ এই বোকা ইয়াতে মানে জাগাডোখৰ ধুনীয়া আছে কিন্তু ওপৰত গছ আছে যে তাৰ কাৰণে বৰশীটো দলিয়াওতে অলপ অসুবিধা হ'ব তো অলপ আগলৈকে যাম চাবি ওপৰত ইয়াৰো টেকনিক ভাল তো ভেকুলটো দলিওৱাৰ পিছত এনেকে ৰিয়েল ভেকুলিৰ নিচিনা আহি থাকে তাৰপিছত যদি ডাঙৰ মাছ থাকে মাছে থপিয়াই ধৰি লয় দুৰ্ভাগ্যবশতঃ আমি যেটো ভেকুলি আনিছো ভেকুলটো বহুত ডাঙৰ হয় তো ইয়াতে সিমান ডাঙৰ মাছ নাইকিয়া তো নাপালো একো বেডলাক একো নাই আৰু এদিন ওলাম নতুন ঠাই এডোখৰলৈ ইয়াতে ভুৰ দুটা আছে কিন্তু ভুৰ লোকৰ ভুৰ হয় এয়া যদি লৈ যাও বকিব গা ধুবা নেকি এই নামিয়ে গলচোন বঢ়িয়া মই নামোনে নাই অকণ চৰ্দি নিচিনা লাগি আছে তো অলপমান সাঁতুৰিম মই তো আগত ধুনীয়া জেগা আছে তাতে যাম অলপ সাঁতুৰিম এনে ৰাতিপুৱা সাঁতোৰাটো সেইটো এটা ভাল কাৰ্ডিঅ' এক্সাৰচাইজ হয় তো বলক তো মোৰ হাতত আছে বৰশী চেণ্ডেল মোৰ টুপিটো ক'ত আছে তো এনেকৈ অলপ সাঁতুৰি ফূৰ্তি কৰিলোঁ তো আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিম ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানতে বাই বাই বহুত দিনৰ মই সাঁতুৰিলোঁ যে বহুত বেছি ভাগৰ লাগে